হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল, লগতে মোৰো ভালেই। আৰু বৰ্তমান এতিয়া আমি আছোঁ মেজিকত বহি আছোঁ, এই লগত আছে ভণ্টি। এতিয়া যাব ওলাইছোঁ যোৰহাট, আৰু কি কাৰণে যোৰহাট যাব ওলাইছোঁ বিশেষ কাৰণটো আপোনালোকে গম পাব বাৰু, তাৰ কাৰণে ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া মই ভিডিঅ' শ্বুট কৰি যাব নোৱাৰোঁ, কাৰণ বেকত মানুহ আছে আৰু উঠিব চাগে এনেও, তো মোৰ লাজ লাগে। মাস্কখনটো পিন্ধিবই লাগিব, কাৰণ এতিয়াতো ক'ভিডৰ তৃতীয় ঢৌটো আহিছে, আপোনালোকেতো যিহেতু গমেই পাইছে। আৰু বহুতৰ এতিয়া চৰ্দি জ্বৰ এনেকৈ হৈছে বাৰু, বহুত জেগাত হৈছে। তো ভয়ো লাগে মাস্কখন পিন্ধি নগ'লে, হয়তো আকৌ ক'ব নোৱাৰি কি হৈ যায় আকৌ আমাৰ লগতো। চ' মাস্কখন পিন্ধি লৈছোঁ, আৰু একেবাৰে ঘৰ পাইহে মাস্কখন খুলিম, চাই থাকিব। আৰু বতৰটো আজি একদম ডাৱৰীয়া, গম পাইছেনে? বহুত ডাৱৰীয়া, আৰু ৰ'দ নাই, কিন্তু ঘৰৰ পৰা ওলাই আহোঁতে ডাৱৰীয়া আছিল বাৰু। এতিয়া বৰ্তমান এতিয়া ৰ'দটো ওলাইছে অকণ অকণ, কিন্তু মই চুৱেটাৰটো পিন্ধি নাহিলোঁ। এতিয়া মোৰ ঠাণ্ডা লাগিছে, কি কৰোঁ ক'ব নোৱাৰোঁ। গাড়ীত ঠাণ্ডা পালেও বেয়া ন। তো বেছি পলম নকৰোঁ, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। ফাইনেলি আমি যোৰহাট আহি পালোঁহি। আহি পায়ে মানে চেঞ্জ কৰা নাই, আৰু ভাবিলোঁ ভিডিঅ'টো আকৌ কণ্টিনিউ কৰোঁ। তো মই চেঞ্জ কৰাৰ আগতে ভাবিছোঁ আপোনালোকক সুন্দৰ ঠাই এখন দেখাম বুলি ভাবিছোঁ আজি। তাৰমানে ইয়াতে আছে, যোৰহাটত আছে, আৰু ভাবিলোঁ আপোনালোকক দেখাম, কাৰণ মই যেতিয়াই মানে ইয়াত আহোঁ সেই ঠাইকণলৈ মই যাওঁৱেই, ফটোশ্বুট কৰিবলৈ যাওঁ। তো আপোনালোকে দেখিলে গম পাব চাগে। তো মই সেই ঠাইকণলৈ গৈ তাৰ বিষয়ে আপোনালোকক জনাই আছোঁ, তো চাই থাকক আপোনালোকে। আৰু এই লগত আছে টেডিটো, কিউট লাগিছে ন টেডিটো? কুকুৰটো দেখি মৰম লাগিলে, সেইবাবে ক্লিপ এটা লৈ থলোঁ। এয়া আমি আহি পালোঁহি। আপোনালোকক যে অলপ আগত কৈছিলোঁ যে আপোনালোকক সুন্দৰ ঠাই অকণ দেখুৱাম বুলি। চ' এয়াই হৈছে সেই ঠাইকণ, নাম হৈছে আপোনাৰ জিমখানা ক্লাব ৰোড হয়। তো ইয়াতে মানে প্ৰত্যেক বছৰে ঘোঁৰাৰ ৰেচ হয়, আৰু আজি 2-3 বছৰমানৰ পৰা ইয়াত ঘোঁৰাৰ ৰেচ হোৱা নাই, কাৰণ কৰোণা হোৱাৰ পৰাই ইয়াত ঘোঁৰাৰ ৰেচ হ'বলৈ দিয়া নাই। আৰু লগতে ইয়াতে মানুহ মানে সোমাবলৈ নিদিয়ে, আৰু মানুহ বুলি নহয়, আৰু মানুহৰ পৰিৱেশটো বহুত কম আছে এই ফিল্ডখনৰ ভিতৰত, তেনেকৈ সোমাবলৈ নিদিয়ে কৰোণা হোৱাৰ পৰা। চ' মাস্কটো লাগিবই, মাস্ক নহ'লে ইয়াত একেবাৰে সোমাবলৈ নিদিয়ে। আমি কিন্তু মাস্ক এতিয়া পিন্ধি অহা নাই, কাৰণ ইয়াতে ল'ৰাবোৰে ক্ৰিকেট খেলি আছে। চ' দেখিছোঁ কোনেও পিছে মাস্ক পিন্ধা নাই, কিন্তু আমি মাস্ক লৈ আহিছোঁ, দৰকাৰ হ'লে আমি মাস্ক পিন্ধি ল'ম। আৰু চাৰিওফালে নাহৰ গছ, ইমান ধুনীয়া লাগিছে। নাহৰ গছ আছে চাৰিওফালে, নাহৰ গছ আছে, আৰু কদম গছো আছে। আৰু এইখনেই হৈছে সেই বৃহত্তৰ ফিল্ডখন, কথা যে আপোনালোকক কৈছিলোঁ। ইয়াতে এখন হেলিকপ্টাৰ আৰামছে পৰে বোলে হেনো। তো এয়া হৈছে, ৰ'ব জুম কৰি দিছোঁ, এয়া হৈছে ক্লাব হয়। এয়া হৈছে ক্লাব, জিমখানা ক্লাবটো হয়। আৰু এয়া চাওক, এতিয়া গোটেই ফিল্ডখন দেখাই দিছোঁ। সেইজনী ভণ্টি আহি আছে। বহুত ডাঙৰ ফিল্ড হয় এইখন। মই চাগে আপোনালোকক দেখুৱাই চাগে অন্ত পেলাব নোৱাৰোঁ, কাৰণ বহুত ডাঙৰ ফিল্ড হয়। যি পাৰিছোঁ দেখাইছোঁ, আৰু বেছি দূৰলৈ নাযাওঁ, কাৰণ আজি মানুহ কম আছে, ইয়াতে মানুহ সোমাবলৈ দিয়া নাই যে তেনেকৈ, তো ভয় লাগে, আৰু আমি অকলে আহিছোঁ। আৰু ইয়াতে গল্ফ খেলা হয়। এই ওচৰৰ মানে ইয়াৰে কেম্পাছৰ মানুহে ইয়াত গল্ফ খেলিবলৈ আহিছে। চ' আমি এতিয়া যাওঁগৈ, আৰু যি পাৰোঁ আপোনালোকক দেখুৱালোঁ, তো ব'লক। আচলতে আমি কেনেকৈ আহিলোঁ এই পৰিৱেশটো দেখাবৰ বাবে, সেইখিনিতো আপোনালোকক দেখুৱাব নাপালোৱে। আৰু এই ভণ্টিজনীয়ে লৈ আহিছে দেই মোক, বেচেৰীজনীয়ে কেনেকৈ আনিছে আপোনালোকে সেইখিনি মই দেখুৱাই আছোঁ, ৰ'ব চাই থাকক। তাৰমানে ইয়াৰ বাউণ্ডাৰীৰ ভিতৰত সোমাবৰ কাৰণে পাছ লাগে নেকি বাৰু? পাছ নালাগে বোলে হেনো, পাছ নালাগে বাৰু, এনেকৈ আহিব পাৰি। কিন্তু হ'লেও মেইন গেটখনেদি আচলতে আহিবলৈ মানে নোৱাৰিলোঁ আমি, তাত তালা আছে, পূৰা বম তালা আছে। আৰু ৱালেদি আহিছিলোঁ আমি, ৱাল পাৰ হৈ আহিছিলোঁ, আৰু এতিয়া আমি ৱাল পাৰ হৈ যাম, আপোনালোকক দেখাম। এইটোৱে হৈছে সেই ৰাস্তাটো, আমি যিটো ৰাস্তা দি মানে ৱালেদি যে পাৰ হৈ আহিছোঁ।
তো আজি মই যোৰহাট অহাৰ কাৰণটো আপোনালোকৰ আগত ছাছপেন্সত ৰাখি থৈছিলোঁ। তো এতিয়া মই কৈছোঁ আৰু এয়া মোৰ ভণ্টি। চ' এৰ মানে আজি বিয়াৰ এনিভাৰ্চাৰী আছিলে। তো আমাকো আৰু ইনভাইট কৰিলে আৰু তো আহিলোঁ। ভাবিছোঁ আজি ইয়াতে থাকিম আৰু আমি ৰাতি। তো ৰাতিলৈ আৰু ইয়াতে পূৰা ধামাকা হ'ব ভিডিঅ'টো আৰু বিয়াৰ এনিভাৰ্চাৰী আজি পূৰা চেলিব্ৰেট কৰিব। হেপী এনিভাৰ্চাৰী। জোৰকৈ কোৱা অলপ। থেংক ইউ। তো সেয়া আছিল আজিৰ যোৰহাট অহাৰ কাৰণটো। তো ৰাতিলৈ আমি অলপমান এনজয় কৰিম আৰু তো পূৰা পাৰ্টি ফুৰ্টি কৰিম আৰু চাই থাকিব আপোনালোকে। এয়া আহি গ'ল এতিয়া গৰমা গৰম ম'ম'। এতিয়া ভণ্টিহঁতে ম'ম' বনালে আৰু এতিয়া আমি ম'ম' আৰু চুপ খাই লওঁ। এয়া এতিয়া আমি টেষ্টি টেষ্টি পূৰা ম'ম' খাই আছোঁ। খাওক আপোনালোকেও খাওক। তাৰপিছত বনাব এতিয়া চিকেন খাম। আজি খাবলৈ আহিছোঁ ৰাইচ। আজি খামেই আৰু টেষ্টি তামাম টেষ্টি। এয়া আমাৰ চিকেন ফ্ৰাই ৰেডি। এতিয়া আমি বহি কিনে আৰামছে চিকেন ফ্ৰাইখিনি এক্সট্ৰাকৈ খাম তাৰমানে। তাৰপিছত বাকী মাংসখিনি ভাতৰ লগত হ'ব আৰু এয়া আমি এতিয়া খাই লওঁ, পূৰা এনজয় কৰোঁ। Hey guys, অলপ ফূৰ্তি চূৰ্তি কৰিলোঁ আৰু ভাগৰ লাগিছে। তো এতিয়া সময়ো হ'ল, এতিয়া সময় 10:30 বাজি গ'ল। তো আমি এতিয়া খানাটো খাই লওঁ। তো এইফালে খানা ৰেডি কৰিছে, এয়া খাই আছে বাৰু আৰু মোৰ খানা উলিয়াই থৈ দিয়া আছে। তো মই এতিয়া খানাটো খাই আহোঁ, খাই কেনে আহি ভিডিঅ'টো সমাপ্ত কৰিম। তো তেতিয়ালৈকে আপোনালোকে চাই থাকক। আৰু ভোক লাগিছে, ঘৰৰ পৰা ৰাতিপুৱা আমি ভাত খাই আহিলোঁ আৰু দুপৰীয়া ইয়াত আহি কেনে আমি ভাত চাত নাখালোঁ, তাৰমানে অকল চাহ খালোঁ। চ' এতিয়া ভোক লাগিছে আৰু আমি ভাত চাত খাই লওঁ, তাৰপিছত আকৌ আহি আছোঁ, চাই থাকক। হে গাইজ, আমি এতিয়া খানা চানা খাই ৰেডি হ'লোঁ আৰু এতিয়া সময়ো হ'ল 11:30 গ'ল। তো ভাবিছোঁ এতিয়া আমি শুওঁ আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ। চ' ইমানতে আজিৰ ব্লগটো সামৰিছোঁ। কেনে পালে আজি ভিডিঅ'টো চাই জনাব নাপাহৰিব কমেণ্ট কৰি, আৰু লগতে ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু যিসকল মোৰ চেনেলৰ নতুন ভিউৱাৰ তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। তো আজিলৈ বাই বাই এণ্ড গুড নাইট। পুনৰ এটি নতুন ভিডিঅ'ত সকলোকে লগ পাম, তেতিয়ালৈ বাই বাই।